নমস্কাৰ বন্ধুসকল, মই আজি মোৰ জীৱনত ঘটা এটা সঁচা অভিজ্ঞতা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ ঘৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত আছাম চাহ বাগিচাত। আমাৰ বাগিচাখন নাহৰকটীয়া চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰমান নিলগত অৱস্থিত। নাহৰকটীয়াৰ পৰা মৰাণ ৰোডেৰে প্ৰায় 9 কিলোমিটাৰমান আহিলে দিচাং নৈৰ ওপৰত থকা দলংখন পাৰ কৰিব লাগে। তাৰপিছত প্ৰায় 1 কিলোমিটাৰমান আহিলে বাওঁফালে আছাম চাহ বাগিচালৈ সোমাই যোৱা ৰাস্তাটো পোৱা যায়। এই ৰাস্তাটো এটা ব্লক দিয়া ৰাস্তা। ৰাস্তাটোৰ মুখতেই বাগানৰ গেট এখন আছে, কিন্তু চকীদাৰ নাই। গেটখন এনিটাইম খোলাই থাকে। গেটৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ বাট বাগিচাৰ মাজেৰে গৈহে মানুহৰ ঘৰ পোৱা যায়। গোটেই ৰাস্তাটোত আছে অতি সাংঘাতিক টাৰ্ণিং। সাৱধান নহ'লে দুৰ্ঘটনা হোৱাটো নিশ্চিত, বিশেষকৈ নিশাৰ ভাগত। গেটত সোমোৱাৰ লগে লগে ৰাস্তাটোৰ দুই কাষে ওখ ওখ ইউকেলিপ্টাছ গছৰ শাৰী দেখা যায়। দিনত এই দৃশ্যটো অতি সুন্দৰ, কিন্তু ৰাতি হ'লে ভয়ংকৰ হৈ পৰে। দুইফালে চাহ গছ, মাজে মাজে ওখ চিৰিচ গছ, চৌদিশে মাথো সেউজীয়া। দিনত মনোমোহা, কিন্তু সন্ধিয়াৰ পাছত একেবাৰে নিৰ্জন। গেটৰ পৰা প্ৰায় 100 মিটাৰমান আগত থকা প্ৰথম টাৰ্ণিংটো বাওঁহাতে ল'ব লাগে। সেই ঠাইত দুই পাৰে থকা বাগিচাখন মেইন ৰাস্তাটোৰ পৰা প্ৰায় 2 ফুটমান ওখ, ফলত আগফালে একো দেখা নাযায়। নিশাৰ ভাগত সেইখিনি একেবাৰে আন্ধাৰ লাগে। তাতে ৰাস্তাটো অলপ ওপৰলৈ উঠি গৈছে। টাৰ্ণিংটোৰ আগত আৰু পাছত স্পীড ব্ৰেকাৰো আছে, গতিকে স্পীড যাওঁ বুলি ক'লেও সুবিধা নাই। আগতে স্পীড ব্ৰেকাৰ নাছিলে। প্ৰায় 3 মাহমান আগতে তাত এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ পাছত এইবোৰ বনোৱা হয়। সেই দুৰ্ঘটনাত আমাৰ কাষৰে চামুগুৰি গাঁৱৰ এজন ডেকা ল'ৰাৰ মৃত্যুবৰণ হৈছিল। তাৰ দুদিনমান পাছতে আকৌ এটা দুৰ্ঘটনা হৈছিল, যদিও ভাগ্যক্ৰমে প্ৰাণহানি হোৱা নাছিল। এই ঠাইখিনিক মানুহে ভয়ো কৰে। প্ৰায় 10-11 বছৰ আগতে এই একেটা ঠাইতে দুজনী নেপালী গাভৰু বজ্ৰপাতত মৃত্যু হৈছিল। চিপচিপীয়া বৰষুণ দি থকাৰ সময়ত দুয়োজনীয়ে এজোপা গছৰ তলত আশ্ৰয় লৈছিল। সেই সময়তে বজ্ৰপাত পৰি দুয়োজনী তাতেই ঢুকাইছিল। মই নিজেও সেই দৃশ্য চাবলৈ গৈছিলোঁ। দুয়োজনী হাতত হাত ধৰি শুই থকাৰ দৰে পৰি আছিল। ডাঙৰজনীৰ ডিঙিত এটা পুৰণি নকিয়া কিপেড মোবাইল ওলমি আছিল, আৰু ফোনটো বাৰে বাৰে বাজি আছিল। ঘটনাটোৰ পাছত মানুহে গছজোপা কাটি পেলালে, যদিও মূঢ়াটো উভালি নেপেলালে। তাৰ পাছৰ পৰা বহুতে ক'বলৈ ধৰিলে যে নিশাৰ ভাগত তাত মোবাইলৰ ৰিংটনটো বাজে। মই নিজে কেতিয়াও শুনা নাই, সেয়ে এইবোৰ মই মিছা বুলিয়ে ভাবোঁ। কিন্তু এদিন চাইকেলত আহি থাকোঁতে ঠিক সেই ঠাইতে মোৰ চাইকেলৰ চেইনডাল পৰি গৈছিল। বুকুখন ধপধপাই উঠিল। চাইকেলটো ঠেলি অলপ আগলৈ গৈ চাইকেলৰ চেইনডাল লগালোঁ। সময় বাগৰাৰ লগে লগে মানুহৰ মাজত এটা বিশ্বাস গঢ় লৈ উঠিল যে এই ঠাইডোখৰ বেয়া। প্ৰায় 1.5 বছৰমান আগতে আমাৰ আছামৰে এজন আদহীয়া ব্যক্তি সেই ঠাইতে চাইকেলৰ পৰা পৰি মৃত অৱস্থাত পোৱা গৈছিল। এই ৰাস্তাটো মাত্ৰ 3.5 কিলোমিটাৰ, কিন্তু টাৰ্ণিংবোৰ অতি ভয়ংকৰ। সৰু সুৰা দুৰ্ঘটনা কিমান যে হৈছে তাৰ হিচাপ নাই। এই ৰাস্তাটোকে আমি আছাম গেট ৰাস্তা বুলি কওঁ। আমি প্ৰায় সদায় এই ৰাস্তাৰে অহা যোৱা কৰোঁ, কিন্তু সন্ধিয়াৰ পাছত মানুহৰ চলাচল প্ৰায় নাথাকে। কেতিয়াবা 2-এটা বাইক বা গাড়ী দেখা যায়। অলপ দিন ধৰি এই ৰাস্তাটো কিবা এটা বেলেগ অনুভৱ হ'বলৈ ধৰিছিল। দিন হওক বা ৰাতি, এটা অস্বস্তিকৰ অনুভূতি, কিবা নিগেটিভ এনাৰ্জি যেন। মই এই কথা মোৰ লগৰ সুপেন্দাক কৈছিলোঁ। আশ্চৰ্যৰ কথা, তেওঁ সেই একেই অনুভৱ কৰিছিল বুলি মোক জনাইছিল। আমি কথাটো হাঁহি ধেমালিৰ মাজতে উৰুৱাই দিছিলোঁ। কিন্তু এটা আচৰিত কথা সদায় হৈছিল। সেই বিশেষ টাৰ্ণিংটো পাৰ হোৱাৰ লগে লগে আমাৰ কথা বতৰাবোৰ হঠাৎ বন্ধ হৈ পৰিছিল। বাইকৰ স্পীড নিজে নিজে বাঢ়ি গৈছিল। টাৰ্ণিং পাৰ হ'লে আমাৰ কথা বতৰা আকৌ আৰম্ভ হৈছিল। তেনেকৈ চলি আছিল। হঠাৎ আহিল সেই বিশেষ দিনটো, 27 ছেপ্টেম্বৰ 2025। সেইদিনা মই আৰু সুপেন্দা নাহৰকটীয়াৰ পৰা মোৰ বুলেট বাইক লৈ ঘৰলৈ উভতি আহিছিলোঁ। মনটো আছাম গেট ৰাস্তালৈ যাবলৈ নাছিল, কিন্তু শেষত সেইফালে আহিলোঁ। প্ৰায় সন্ধিয়া 7:30মান বজাত আমি গেটৰ ৰাস্তাটোত সোমালোঁ। সন্ধিয়া হ'লেও ৰাস্তাটো ঘিটমিট আন্ধাৰ। ইউকেলিপ্টাছ গছৰ শাৰী পাৰ কৰি আমি ওপৰলৈ উঠি যোৱা সেই টাৰ্ণিংটো আহি পালোঁ। দ্বিতীয় স্পীড ব্ৰেকাৰটো পাৰ কৰোঁতে
সুপেন দাই ভয় লগা মাতত ক'লে, ঐ চাচা, সেইটো কি হয়? সুপেন দাৰ মাতটোতে তেওঁৰ ভয় স্পষ্ট হৈ উঠিছিল। সেই সময়ত মই স্পীড ব্ৰেকাৰ পাৰ কৰি আছিলোঁ। মোৰ সম্পূৰ্ণ ধ্যান ৰাস্তাটোৰ ওপৰতে আছিল। তথাপিও বাইকখন আগবাঢ়ি গৈয়ে আছিল। যেতিয়া মই আগফালে চাইছোঁ, দেখিলোঁ একেবাৰে ৰঙা শাৰী পিন্ধি এজনী টিপলিপ মাইকী মানুহ থিয় হৈ আছে। আচৰিত ধুনীয়া। শাৰীখন মাটিত চুঁচৰি থকাকৈ পিন্ধিছে। ঠিক সেই একে ঠাইত ৰৈ আছে য'ত আগতে দুজনী ছোৱালীৰ মৃত্যু হৈছিল। একেবাৰে শুদ্ধ বগা আৰু পিন্ধনত একেবাৰে ৰঙা শাৰী। বাইকখনৰ লাইট আপাৰত আছিল। বুলেটৰ হেডলাইটৰ পোহৰ পোনপটীয়াকৈ তাইৰ মুখত পৰিছিল, কিন্তু তাই অলপো লৰচৰ কৰা নাছিল। চকুহাল পোহৰৰ পৰা বাচিবলৈ হাতখনো দাঙি অনা নাই। মূৰ্তিৰ দৰে থিয় হৈ আছে, ৰাস্তাটোৰ প্ৰায় সোঁমাজৰ পৰা অলপ সোঁফালে। মই পাৰ্যমানে বাইকখন বাওঁফালে নিবলৈ চেষ্টা কৰিছোঁ, কিন্তু নাই। তাই একেবাৰে ডাইৰেক্ট আমাকে চাই আছে। যেতিয়া বাইকখন তাৰ কাষেৰে পাৰ হৈ গ'ল, তেতিয়া তাই যি ভয়ংকৰ মিচিকিয়া হাঁহি মাৰিলে, সেই হাঁহিত মানুহৰ কলিজা ফাটি যাব। মুখখন লাহেকৈ মেল খাইছে, কিন্তু অত্যন্ত বহলকৈ। গুৰি দাঁত পৰ্যন্ত স্পষ্ট দেখা গৈছিল। সকলো যেন শ্ল' মোচনত হৈ থকাৰ দৰে লাগিছিল। আমি একেবাৰে তাইৰ ওচৰৰ পৰা বাইকখন পাৰ কৰিলোঁ, কিন্তু তাই 1 ইঞ্চিও লৰচৰ নহ'ল। বুকুখন জোৰে ধপধপাই আছিল, গাটো গধুৰ গধুৰ লাগিছিল। তথাপিও মনৰ জোৰত এক্সেলেৰেটৰ পকাই দিলোঁ। বাইক কিমান স্পীডত গৈ আছিল নাজানো, কিন্তু বহুত বেছি স্পীডত আছিল। সেই ৰাস্তাত 70-80 কিলোমিটাৰ স্পীডত চলোৱাটোৱে বহুত ডাঙৰ কথা, কাৰণ ৰাস্তাটো বেয়া আৰু টাৰ্ণিংবোৰ অতি সঘনাই আছে। কিন্তু আমি তাতোতকৈও বেছি স্পীডত গৈ আছিলোঁ। সেই হাঁহিটো দেখাৰ পাছত 3 কিলোমিটাৰ বাট কেনেকৈ আহিলোঁ মোৰ একেবাৰে মনত নাই। মাথো এবাৰ সুপেন্দাৰ চিঞৰ এটা শুনিছিলোঁ, ঐ লাহে লাহে চলা, সিমানেই। সঁচা ক'বলৈ গ'লে সেই সময়ত মই যেন বাইকখনত চলোৱাই নাছিলোঁ, বাইকখনেহে মোক লৈ গৈছিল। শেষত গৈ মেনেজাৰ বাংলাৰ ওচৰত অলপ শ্ল' কৰিলোঁ। সেই ঠাইত গেটৰ ফালৰ গৈ থকা এখন গাড়ীও লগ পালোঁ। তাৰপিছত সোঁহাতে টাৰ্ণিং লৈ বাওঁহাতে ডক্টৰ বাংলা। তাৰ পাছতে কলঘৰটো দেখা পালোঁ। ফেক্টৰী গেটৰ সন্মুখত তেতিয়া বাবুবিলাকে ভিৰ কৰিছিল। দিনটোৰ কাম সামৰি ঘৰলৈ যাবলৈ ওলাইছিল চাগে। মই মোৰ লগৰ বন্ধু বাবু এটাক ফোপাই ফোপাই সম্পূৰ্ণ কাহিনীটো ক'লোঁ। তাক ক'লোঁ, বলচোন এবাৰ গৈ আহোঁ, এতিয়াও আছেনে নাই চাই আহোঁ। কিন্তু তেওঁ নগ'ল। সিহঁতৰ বৰচাহেবৰ লগত কিবা মিটিং আছিলে। তাৰপাছত সুপেন্দাই ক'লে, বল গোলাপজানৰ দোকানত যাওঁ, তাত মানুহ লগ পাই যাম। আমি তাত গুচি গ'লোঁ। সকলোকে সম্পূৰ্ণ ঘটনাটো ক'লোঁ। আকৌ ক'লোঁ, বলচোন গৈ চাই আহোঁ। দুজনমান যাবলৈ ওলাইছিল, কিন্তু এজন ডাঙৰ মানুহে নাযাবলৈ কোৱাত কথাটো তাতে স্তব্ধ হ'ল। ঘৰ আহি গা পা ধুই ভাত খাবলৈ শুব ল'লোঁ, কিন্তু টোপনি নাহিল। এতিয়া আহোঁ সুপেন্দাৰ পইণ্ট অফ ভিউলৈ। যিহেতু তেওঁ বাইকৰ পিছফালে বহি আছিলে, তেওঁ মোতকৈ বেছি স্পষ্টকৈ দেখিছিলে। তেওঁ মোৰ দৰে এজনী আচৰিত ধুনীয়া মাইকী মানুহ দেখিছিলে। ৰঙা শাৰী পৰিহিতা, একেবাৰে শুদ্ধ বগা দেহা। কিন্তু তেওঁ বিশেষকৈ লক্ষ্য কৰিছিলে তাৰ চকুহাল। ধুনীয়া চকু, কিন্তু বুলেট বাইকৰ আপাৰ হেডলাইটৰ তীব্ৰ পোহৰ পৰিও এবাৰৰ বাবেও চকুৰ পতাত জাপ খোৱা নাছিলে। চকু চাটো মাৰি ধৰা নাছিলে, যিটো সাধাৰণ মানুহৰ ক্ষেত্ৰত অসম্ভৱ। আৰু সেই ভয়ংকৰ মিচিকিয়া হাঁহিটো তেওঁ দেখিছিলে। এতিয়া প্ৰশ্ন হ'ল, সেইজনী মানুহ আছিল নে ভূত আছিল নে আন কিবা? আমি সাধাৰণতে সেই ৰাস্তাৰে অহা যোৱা কৰা মানুহৰ প্ৰায় 80%কেই চিনি পাওঁ। নামেৰে নাজানিলেও গম পাওঁ যে ই আমাৰ ইয়াৰে মানুহ। মোতকৈ সুপেন্দাই বেছি মানুহ চিনি পায়। কিন্তু আমি দুইজনে সেইজনীক একেবাৰে চিনি নাপালোঁ। তাই যদি ক'ৰবাৰ পৰা গৈ আছিলে বা ক'ৰবাৰ পৰা আহি আছিলে, তেন্তে খোজকাঢ়ি থাকিব লাগিছিল বা আমাক হাত দেখাই ৰখাব লাগিছিল। কিন্তু তাই ৰৈ আছিল ৰাস্তাটোৰ প্ৰায় সোঁমাজত। বাইকখন দেখি 1 ইঞ্চিও লৰচৰ নকৰিলে। এইটো মানুহে কৰিব নোৱাৰে। মানুহ হ'লে অলপ হ'লেও লৰচৰ কৰিবই। তাতোতকৈ ডাঙৰ কথা, এজনী মাইকী মানুহে সেই ৰাস্তাত ইমান ৰাতি অকলে যাবলৈ সাহস নকৰে। আৰু ধৰি ল'লোঁ কিবা কাৰণত গৈছিলেই, তেন্তে ওচৰৰ মানুহেই হ'ব লাগিব। দূৰৰ মানুহটো আৰু খোজকাঢ়ি নাযায়। কিন্তু ওচৰৰ মানুহে ইমান গুপগুপীয়া আন্ধাৰত সেই বিশেষ ঠাইটোত ৰৈ নাথাকে, কাৰণ সকলোৱে জানে ঠাইডোখৰ বেয়া।
পাগলী বুলিও ক'ব নোৱাৰোঁ। ইমান ধুনীয়াকৈ শাৰী পিন্ধা ইমান পৰিপাটি পাগলী মই কেতিয়াও দেখা নাই। বিশেষকৈ আমাৰ এই অঞ্চলত থকা হ'লে ইমান দিনে নিশ্চয় গম পালোৱেহেঁতেন। যদি অনৈতিক কাম কৰিবলৈ গৈছিল বুলি ভাবোঁ, তেন্তে আমাক দেখি বাগানৰ ভিতৰলৈ সোমাই গ'লহেঁতেন। আৰু যদি ডকাইতৰ দল বুলি ভাবোঁ, তেন্তে আমাক ৰখাবলৈ চেষ্টা কৰিলেহেঁতেন বা আমাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। আৰু শেষত সেই ভয়ংকৰ হাঁহিটো, সাধাৰণ মাইকী মানুহ এজনীয়ে তেনেকুৱা হাঁহি মাৰিবই নোৱাৰে, আৰু তাকো তেনেকুৱা ভয় লগা ঠাইত য'ত আগতে ৩-৪জন মানুহৰ মৃত্যু হৈছে, তাকো ঘোপ মৰা আন্ধাৰত অকলে ৰৈ। আচলতে বহু সময়ত আমাৰ ছিক্স চেন্সে আমাক বহু কথাই আগতে সতৰ্ক কৰি দিয়ে। আমি মাথো সেই সংকেতবোৰক গুৰুত্ব দিব জানিব লাগিব। এই যে আগতেই আমাৰ মনবোৰ অসহজ লাগিছিল, নিগেটিভ এনাৰ্জি এটা অনুভৱ হৈছিল, সেয়াই হয়তো আমাক সতৰ্ক কৰি আছিলে, কিন্তু আমি সেই কথাত গুৰুত্ব নিদিলোঁ। অকণমান বুকুখন ডাঠ নোহোৱাহেঁতেন, থতমত খাই যদি নলাতে বা গছতে খুন্দা মাৰি দিলোঁহেঁতেন, তেতিয়া মানুহে ক'লেহেঁতেন যে স্পীড চলাই মৰিল বুলি। ধন্যবাদ।